প্ৰশান্ত মহাসাগৰৰ ওপৰত পুনৰ এক আলোচনা। অতি জৰুৰী তথ্য আছে ইয়াত। পৃথিৱীৰ জলপৃষ্ঠৰ বৃহৎ অংশ মহাসাগৰে আগুৰি আছে। আমি জানিছো ইয়াৰ প্ৰধান দুটা ভাগ, প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ। আজি আলোচনাৰ আমাৰ মূল বিষয়। এতিয়া প্ৰথমতে চাওঁ আহা প্ৰশান্ত মহাসাগৰৰ মূল বৈশিষ্ট্যবিলাক। ইয়াত কৈছে বিস্তৃতি। মাটিকালি, প্ৰশান্ত মহাসাগৰৰ মাটিকালি 165 নিযুত বৰ্গ কিলোমিটাৰ। প্ৰথম কথা। তাৰপিছত পালো পৃথিৱীৰ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? 1/3 অংশ প্ৰশান্ত মহাসাগৰে আগুৰি আছে। আমি কৈছো আটাইতকৈ ডাঙৰ তথ্যটো যে পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম প্ৰশান্ত মহাসাগৰ। ইয়াৰ গভীৰতা, গড় গভীৰতা 5000 মিটাৰ। গতিকে এইটো আমাৰ অন্যতম তথ্য। ইয়াৰ বাউণ্ডৰী হিচাপে আমি কেইবাটাও তথ্য পাইছিলো যে প্ৰশান্ত মহাসাগৰ উত্তৰ, পূব, পশ্চিম দিশত কি কি আছে। উত্তৰত আছে কৈছো আলাস্কা, চাইবেৰিয়া আৰু উত্তৰ মহাসাগৰ। দক্ষিণত কি কি আছে? অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ মহাসাগৰ। পূবত কি কি আছে? উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল। আৰু পশ্চিমত আমাৰ এছিয়া মহাদেশত কানেক্ট হৈ আছে এছিয়া মহাদেশ, জাপান, ফিলিপাইন। এইটো হ'ল ইয়াৰ একেবাৰে চমু চাৰিসীমা প্ৰশান্ত মহাসাগৰ। দ্বীপৰ কথা যেতিয়া আহিব, প্ৰশান্ত মহাসাগৰত প্ৰায় 20,000 সৰু ডাঙৰ দ্বীপ আছে, সামুদ্ৰিক দ্বীপ। এই দ্বীপবিলাকৰ ভিতৰত একেবাৰে চিৰপৰিচিত কেইটামান দ্বীপৰ নাম আমি ইয়াত চিনাক্ত কৰিছো। প্ৰথম কৈছিলো জাপান, তাৰপিছত টাইৱান, ফিলিপাইন, নিউজিলেণ্ড, ইণ্ডোনেছিয়া, হাৱাই দ্বীপ। এইকেইটা দ্বীপ প্ৰায় আহি থাকে পৰীক্ষাত, খালী ঠাই পূৰ কৰা হওক বা কেতিয়াবা লিখিবলৈ আহে বা কেতিয়াবা MCQত আহে। গতিকে আমাৰ অতি প্ৰয়োজনীয় কথা। সামুদ্ৰিক খাতৰ কথা যেতিয়া আহিব, প্ৰথমতেই লাগিব জানিব পৃথিৱীৰ বৃহত্তম যিটো গভীৰতম সামুদ্ৰিক খাত, নামটো লাগিব মেৰিয়ানা খাত, প্ৰশান্ত মহাসাগৰতে আছে। লগতে বাকী সামুদ্ৰিক খাতবিলাক এলিউচিয়ান, কিউৰাইল, ফিলিপাইন, টুংগা, পেৰু, চিলি অন্যতম। এতিয়া প্ৰশান্ত মহাসাগৰৰ কেইবাখনো সাগৰ লগ লাগিছে, সৰু সৰু তাতে পৰিছে মহাসাগৰ। সাগৰ যিহেতু মহাসাগৰতে পৰেগৈ। বেৰিং সাগৰ 1 নম্বৰ, 2 নম্বৰ উক্তক জাপান, 3 নম্বৰ দক্ষিণ চীন সাগৰ, 4 নম্বৰ আৰু 5 নম্বৰ ফিলিপাইন সাগৰ ক'ত পৰিছেগৈ তেতিয়াহ'লে? প্ৰশান্ত মহাসাগৰত। আৰু আলাস্কা সাগৰ শেষত। এইখিনি তথ্য আমি পুনৰ আলোচনা হিচাপে আকৌ এবাৰ কলো। গতিকে প্ৰশান্ত মহাসাগৰৰ ওপৰত আমি যদি কিবা প্ৰশ্ন আহিব পাৰে তেতিয়াহ'লে আমি নিশ্চয় ইয়াৰ পৰা এই তথ্যখিনি ব্যৱহাৰ কৰি লিখিব পাৰিম। নেক্সট আহিলে আমাৰ আটলান্টিক মহাসাগৰ।